ব্যস্ত মানুহ ব্যস্ত কথা ৰাইজ আগবেলা ঘৰত আৰু পাছবেলা ভেলা ঘৰত জানেই নহয় উৰুকা দিনা ভোজ ভাত খাম বুলি তাকেহে কোনোমতে আহিছোঁ আৰু এইফালে দেখিছে নহয় পুৰুষসকলে কি কৰিছে তেতিয়াহ'লে জানে আৰু মহিলাসকলে কি কৰিব শাক কাটিছে ৰাইজ শাক ইয়াত হ'লে ময়ো আছোঁ দেই ইছ ৰাম আহিছিলোঁহে শাক ধুবলৈ পঠাই দিলে যেনিবা ইহঁতি মোৰ কাৰণেহে ৰৈ আছিল এইফালে চাওকচোন যমৰাজে কি দুখৰ শাস্তি দি আছে জানো ইহঁতক ইয়াতো দেখোন কিবা কিবি ঘূলি আছে কি ঘূলিছে যমৰাজেহে জানিব দেই য'তেই যাওঁ ততেই তেওঁ আজিৰ কাৰণে যমৰাজ মেইন অৱশেষত পেট পূজা হ'ল আৰু দেই ৰাইজ খকুৱাৰ দৰে খাইছোঁ বিলনীয়া আছিলোঁ নহয় মাংস এপিচ বেছিকৈ পাম নে কি কয় ৰাইজ দেখিছে নহয় আহিবই পৰা নাই ৰাতিও নেৰিছোঁ মুঠতে মাঘৰ বিহু মেইন